নমস্কাৰ, মই জ্যোতিকা। মোৰ ইউটিউব চেনেলটোলৈ আপোনালোকক আকৌ এটি নতুন ভিডিঅ'ৰ সৈতে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে আৰু সুস্থ হৈ আছে। এতিয়া মই ধুনীয়াকৈ গা পা ধুই আহিলোঁ। আজি যিহেতু শিৱ পূজা, তালৈ যাবলৈ মই এতিয়া ৰেডি হৈছোঁ। তেনেহ'লে বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া চাওক, ধুনীয়াকৈ গোলাপ ফুলকেইটা লাগিছে। যিহেতু পূজাত লাগিব, তাৰ বাবে দুটামান ফুল ছিঙি লৈ যাম। আৰু যিহেতু ফুল লাগি আছে, সেইখিনি আপোনালোককো দেখালোঁ। ধুনীয়াকৈ গোলাপ ফুল দুটা লাগিছে। এনেকৈ ফুলবোৰ লাগিলে মনবোৰো ভাল লাগে নহয় জানো? তো ধুনীয়াকৈ ছিঙি লওঁ ফুলখিনি। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। কি কৰোঁ, কি নকৰোঁ, সেইখিনি আপোনালোকক দেখাম। আৰু আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ ধুনীয়াকৈ শেষলৈ চাই থাকিব। চ' ফুলখিনি ছিঙি আনি ধুনীয়াকৈ শৰাইত আগবঢ়ালোঁ। আৰু এতিয়া এইখিনি কাম হ'ল। এতিয়া আমি যাবলৈ ওলাইছোঁ মন্দিৰলৈ। যিহেতু মন্দিৰটো ওচৰতে হয়, মানে মানুহৰ ঘৰতে। চ' তেওঁলোকৰ তাতে যাম আমি। আমাৰ যিহেতু ওচৰতে হয়, তাৰ বাবে ধুনীয়াকৈ আইতা, মই আৰু মোৰ সৰু ভণ্টি ধুনু, আমি তিনিওজনী মন্দিৰলৈ গৈ আছোঁ বুলি। এয়া আমি আহি পালোঁ আৰু ধুনীয়াকৈ এতিয়া মন্দিৰত সোমাই সেৱা কৰি লওঁ। আৰু আপোনালোকে ভিডিঅ'টো শেষলৈ চাই যাব। তো এতিয়া ধুনীয়াকৈ পূজা কৰা হৈ গ'ল। ইয়াতে ধুনীয়াকৈ ভাঙৰ লাডু বনাই আছে। আৰু এতিয়া মই যিহেতু ৰাতিপুৱাৰ পৰা একো খোৱা নাই, তাৰবাবে ধুনীয়াকৈ চাহকাপ খাই ল'লোঁ। এতিয়া আহিলোঁ নাম চাবলৈ। মামীহঁতে ইয়াতে ধুনীয়াকৈ নাম ধৰি আছে, তাকে এতিয়া বহি লৈছোঁ আৰু অকণমান নাম চাওঁ। আপোনালোকেও অকণমান শুনক আৰু চাওক, আপোনালোকৰো ভাল লাগিব। এতিয়া ধুনীয়াকৈ তামোল এখন খাই ল'লোঁ। আৰু আপোনালোকক সকলোকে ধন্যবাদ জনাইছোঁ ইমান ধুনীয়াকৈ ভিডিঅ'টো চাই থকাৰ বাবে। তো আজিলৈ আহিছোঁ, বাই বাই।